Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলে ভালে আছে সুস্থ আছে মই বৰ্ণালীয়ে স্বাগতম জনাইছো আপোনালোকক Baruah Sisters Kitchen and Blogৰ অন্য এটা ভিডিও লৈ আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি সাধাৰণ আৰু সকলোৱে কৰিব পৰা পুঠি মাছৰ পিটিকাৰ এটা ৰেচিপি এই পুঠি মাছকেইটা মই ভিতৰৰ অংশখিনি সাফা কৰি ধুই লৈছো আৰু এই পিটিকাখন খাবলৈ বহুত সোৱাদ লগা হ'ব কিয়নো গোটেইকেইটা মাছৰে ভিতৰত কণী হৈছিল পুঠি মাছৰ পিটিকাৰ ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে এখন তাৱা গৰম কৰি লৈছো আৰু তাৰ পিছত ইয়াতে মই তেল লগাই লম তেল লগোৱা মোৰ হৈ গৈছে এতিয়া ইয়াৰ ওপৰত মই আটাইকেইটা মাছে দি লম আটাইখিনি মাছে মই তাৱাখনত দি লৈছো আৰু এফাল সিজিবৰ কাৰণে অলপ সময়ৰ কাৰণে থৈ দিছো এতিয়া আনটো সাইড সিজিবৰ কাৰণে আমি মাছখিনি লুটিয়াই লৈছো আৰু এনেদৰে ওলট পালট কৰি কৰি আমি মাছখিনি সিজাই ল'ব লাগিব আটাইখিনি মাছে মোৰ সিজি গৈছে এতিয়া গেছটো অফ কৰি মই এইখিনি প্লেট এখনত নমাই লম মাছখিনি প্লেটত নমাই থৈ এতিয়া মই কাটি ললো সৰু সৰুকে এটা পিয়াজ কেইখনমান মান ধনিয়াৰ পাত আৰু কেইটামান জলকীয়া গোটেইখিনি সামগ্ৰী আপোনালোকৰ পছন্দ মতে কম বেছি কৰিব পাৰিব এতিয়া মাছখিনিৰ পৰা মূৰখিনি মই আঁতৰাই লম মাছৰ পৰা মূৰখিনি মোৰ আঁতৰোৱা হৈ গৈছে এতিয়া এটা বাটি লম আৰু সেই বাটিটোত মই গোটেইখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি লম আপোনালোকে বিচাৰিলে ইয়াতে অকমান আদা আৰু কেইকহামান নহৰুও দি ল'ব পাৰিব এতিয়া পিটিকাটো দিবলৈ ওলাইছো মই এচামুচ সৰিয়হৰ তেল আৰু পৰিমাণ মতে নিমখ এতিয়া তেল আৰু নিমখখিনি দি পেলাই আমি আকৌ পিটিকাটো ধুনীয়াকৈ মিক্স কৰি ল'ম পুঠি মাছৰ পিটিকাটো মোৰ ৰেডি হৈ গ'ল আপোনালোকে পুঠি মাছৰ পিটিকা কেনেদৰে খায় কমেন্ট কৰি জনাবচোন আশা কৰো আমাৰ আজি ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি সাবস্ক্ৰাইবৰ কাষতে থকা বেলটো মাৰি অলটো মাৰিবলৈ নাপাহৰিব তেতিয়ালৈকে আজিলৈ আহিছো আকৌ লগ পাম নতুন এটা ভিডিওৰে সৈতে আজিৰ ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ